বন্ধুসকল আমি সকলোৱে জানো চৰকাৰে ফ্ৰী সিলাই মেচিন দিয়াৰ আঁচনি আৰম্ভ কৰিছে। মই আজি এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে চৰকাৰী ফ্ৰী সিলাই মেচিনৰ বাবে কেনেকৈ আবেদন কৰিব আৰু ইয়াৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কি কি ডকুমেণ্ট লাগিব আৰু ইয়াৰ আবেদন কৰাৰ বাবে ফৰ্মখন ক'ত পাব, সকলো প্ৰচেছ মই আজি এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ আবেদন কৰাৰ বাবে আপোনাৰ এটা ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখনৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ। আপোনালোকে তাত গৈ এই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰে। মই প্ৰথমতে আপোনালোকক ফৰ্মখন দেখুৱাই লৈছোঁ। এইটো হ'ল চৰকাৰী ফ্ৰী সিলাই মেচিনৰ এপ্লিকেশ্যন ফৰ্ম। এইটো ফৰ্ম আপোনালোকে আগতে ফিল আপ কৰিব লাগিব আৰু এইটো ফৰ্মতেই তলত চাওক দিয়া হৈ আছে আপোনাৰ কি কি ডকুমেণ্ট লাগিব। ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, ইয়াত চাওক ওপৰত লিখা হৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী ছাপ্লাই অফ সুইং মেচিন। তাৰপিছত তলত দিয়া হৈ আছে এপ্লিকেণ্ট নেম, ইয়াত যিজনে আবেদন কৰি আছে সেইজনৰ নামটো ইয়াত লিখিব লাগিব। তাৰপিছত আছে মেল ফিমেলটো ইয়াত ভৰাই দিব লাগিব। তাৰপিছত আছে এড্ৰেছটো ইয়াত ভৰাই দিব লাগিব। তাৰপিছত আছে ডেট অফ বাৰ্থটো ইয়াত বহাই দিব লাগিব। তাৰপিছত কাষ্টটো বহাই দিব লাগিব। তাৰপিছত আছে আণ্ডাৰ হোৱাট ৰিজন দ্য সুইং মেচিন ৰিকুৱেষ্ট, কি কাৰণত সুইং মেচিনৰ বাবে আবেদন কৰি আছে। তলত চাওক চাৰিটা অপশ্যন দিয়া হৈ আছে। আপোনাৰ এটা আছে প্ৰুফ দুখীয়া, তাৰপিছত আছে বিধৱা, তাৰপিছত আছে ডিজিটেড ৱাইফ, তাৰপিছত আছে হেণ্ডিকেপেড। এই চাৰিটাৰ ভিতৰৰ পৰা এটা হ'ব লাগিব। তাৰপিছত আছে মেনুৱেল ইনকামটো আপোনাৰ 12,000 হ'ব লাগিব। তাৰপিছত তলত চাওক দিয়া হৈ আছে ইজ সুইং মেচিন ৱাজ ৰিচিভ, আপুনি আগতে আৰু কেতিয়াবা চৰকাৰী সুইং মেচিন পাইছেনে নাই। যদি পাইছে তেনেহ'লে ইয়েছ দিব আৰু যদি পোৱা নাই তেনেহ'লে ন' দিব। তাৰপিছত আছে আপুনি ক'ৰবাত সুইং মেচিন ট্ৰেইনিং লৈছে নেকি, এইটো আপোনালোকে বহাই দিব। তাৰপিছত আছে পাছপোৰ্ট চাইজ ফটো লাগিব। তাৰপিছত তলত আহক চাওক ইয়াত আছে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, যিজনে এপ্লিকেশ্যন কৰি আছে সেইজনৰ ইয়াত ছিগনেচাৰটো কৰি দিব লাগিব। তাৰপিছত আছে ইয়াত আবেদন কৰাৰ বাবে কি কি নথিপত্ৰ লাগিব, তলত দিয়া আছে চাওক। 1 নম্বৰত আছে ইনকাম চাৰ্টিফিকেট, ভেলু হ'ব লাগিব 12,000 আৰু এই চাৰ্টিফিকেটটো ইয়াত লিখা আছে চাওক ফ্ৰম তহচিলদাৰৰ পৰা আনিব লাগিব। তাৰপিছত দিয়া হৈ আছে চাওক প্ৰুফ অফ এজ প্ৰুফ এটা দিব লাগিব আৰু এজটো হ'ব লাগিব 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। তাৰপিছত হেণ্ডিকেপেডৰ মেডিকেল চাৰ্টিফিকেট লাগিব, যদি ডেষ্টিটিউট হয় তেনেহ'লে তাৰ প্ৰমাণপত্ৰ দিব লাগিব। তাৰপিছত কমিউনিটি চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আছে যদি ডিজাৰ্টেড ৱাইফ হয় তেনেহ'লে তাৰ চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আছে চাওক টেইলাৰিং ট্ৰেইনিঙৰ এটা প্ৰুফ দিব লাগিব। তাৰপিছত পাছপোৰ্ট চাইজ ফটো দিব লাগিব। ইয়াত 8টা ডকুমেণ্টছ উল্লেখ কৰিছে। ইয়াত আপোনাৰ 3, 4 আৰু 6 এই তিনিটাৰ ভিতৰত এটা দিলেই হ'ব, কিয়নো ওপৰত ইয়াৰ পৰা যিকোনো 1, 2, 3, 4 ইয়াৰ পৰা আপুনি যদি এটা দিয়ে তেনেহ'লে ইয়াত প্ৰুফটো আপোনাৰ এটাহে দিব লাগিব। ফৰ্মটো ফিল আপ কৰি আৰু এই ডকুমেণ্টছকেইটা একেলগত গাঁঠি আপোনালোকে আপোনাৰ গাঁও পঞ্চায়তত জমা দিব। এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰক।